এইখিনি লাওৰাগ আৰু এয়া কঁঠালৰ গুটি মই এইখিনি এতিয়া ধুই চাফা কৰিম। কঁঠালৰ গুটি বাকলিখিনি এৰুৱাব লাগিব। এতিয়া মই লাওৰাগখিনি কুটি ল'লোঁ আৰু এইখিনি কঁঠালৰ গুটি মই থেঠেলিয়াই লৈছোঁ। এইখিনি মাছৰ মাথা মই এতিয়া ভাজি আছোঁ। এইখিনি মই লাও শাকৰ আগৰ সৈতে কঁঠালৰ গুটি দিম আৰু তাত মই খাৰ দিম। জলকীয়া আৰু পিঁয়াজ অকণমান মই ভাজি লৈছোঁ। এতিয়া ইয়াত মই শাকখিনি দি দিম। এতিয়া শাকখিনি মই ইয়াত দি দিলোঁ। কঁঠালৰ গুটিখিনিও মই ইয়াত দি দিলোঁ। ইয়াত নিমখ অকণমান দিলোঁ। হালধি মই পিছত দিম, যিহেতু ইয়াত মই খাৰ দিম। অকণমান দেৰিকৈ দিম হালধি। এইখিনি খাৰ ইয়াত মই দি দিলোঁ। এতিয়া ঢাকনিৰে অকণমান ঢাকি দিলোঁ। সিজিব লাগিব। অকণমান মই ইয়াত হালধি দি দিছোঁ। ইয়াত মই অকণমান শুকান হোৱাৰ কাৰণে অকণমান পানী দি দিলোঁ। এতিয়া মাছৰ মাথাখিনি মই ইয়াত দি দিলোঁ। ঢাকনিখন মই দি দিলোঁ। এয়া দুপৰীয়াৰ আঞ্জা ৰেডি হৈ গ'ল। সৰু মাছেৰে অকণমান ভোল বনাইছোঁ। মাছৰ পেটুৰ সৈতে অকণমান ভাত ভাজিছোঁ। এয়াতো জানেই কঁঠালৰ গুটিৰ সৈতে লাওৰাগ ভাজি।